আমলখিৰ পানী যোগান আঁচনি স্থাপনত অনিয়ম হোৱা নাই এই মন্তব্য একাংশ স্থানীয় ৰাইজৰ নগাঁও জিলাৰ ঢিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপসংমণ্ডলৰ অন্তৰ্গত আমলখি গাঁও পঞ্চায়তৰ অন্তৰ্গত বাবুজান পাৰাত নতুনকৈ স্থাপন হোৱা পানী যোগান আঁচনিটোত কোনো ধৰণৰ অনিয়ম হোৱা নাই বুলি অঞ্চলটোৰ একাংশ ৰাইজে সাংবাদিকক জানিবলৈ দিয়ে। জানিব পৰা মতে আমলখি গাঁৱৰ বাবুজান পাৰাত আবণ্টিত হোৱা পানী যোগান আঁচনিখনৰ বাবে পঞ্চায়তটোৰ 4জন লোকে আবেদন কৰিছিল। বিভাগীয় কৰ্তৃপক্ষই চৰজমিন তদন্ত কৰি ফজলৰ গৃহৰ সন্মুখৰ ঠাইডোখৰ বাছনি কৰি কাম আৰম্ভণি কৰে। আমলখি কিচামৰ 328 দাগৰ 150 নং ম্যাদী পট্টা ভূমিত কাম কৰা আৰম্ভ কৰা দেখি একাংশ বঞ্চিত প্ৰাৰ্থী তথা দুষ্কৃতিকাৰীয়ে অনিয়ম হোৱা বুলি সামাজিক মাধ্যমত অপপ্ৰচাৰ চলায়। আজি সাংবাদিকৰ আগত একাংশ ৰাইজে পানী যোগান আঁচনিটোত কোনো ধৰণৰ অনিয়ম হোৱা নাই আৰু ই সম্পূৰ্ণ ভুৱা প্ৰচাৰ বুলি জানিব দিয়ে। নাই এনেই 4জনে এপ্লাই কৰিছে, ফজলে পাইছে। এইটো ভাল জাগাতেই পাইছে, এইটো জাগাটো ভাল, ৰাস্তাৰ কিনাৰত, এইটো ST লাইন আছে। আমাৰ মিডিয়াস্থলী হয়, এইটো বাবুজান পাৰা হয়। এইটো মানে নাই এনেই মানে পোৱা নাই যে সেইকাৰণে মানে এনেকুৱা কৰি আছে যে কিবা এটা কেছ লগালে মানে এইটো কি কৰিব। এইটো সৰকাৰী বস্তু ভাল জাগাত থৈছে, আমাৰ মানে ৰাইজৰ কাৰণে আমাৰ ভাল হৈছে। এইটো সেইটো মিছা কথা, সেইটো আমি ক'ব নোৱাৰোঁ। সেইটো মিছা কথা যেন বাবুজান পাৰা আৰু এইটো একেই, এইটো লৈ আকৌ এইটো বাবুজান পাৰা হয়। কৰ্তৃপক্ষই যিটো বাছনি কৰিছে ঠাইটো ভাল ন? এইটো ভাল। ST তাৰৰ তলত সেইটো হ'ব লাগে আৰু সিহঁতে হৈছে, আমি ভালেই পাইছোঁ। অনিয়ম মানে এইটো যিখিনি জেগাত হৈছে ভাল জেগাতেই হৈছে। ইয়াত ST লাইনৰ সুবিধা আছে, ৰাইজৰো সুবিধা আছে, মিডিল পইণ্ট আছে আৰু ST লাইনটো সিফালে যি সিহঁতে কৈ আছে তাত ST লাইন নাই আৰু সুবিধা নাই। গছ টছ এইবিলাক হৈ মানে ভৰ্তি হৈ আছে, ST লাইন নিয়াৰ কোনো সুবিধা নাই। আৰু সেইখিনিত জেগাত গ'লে মানে সুবিধা নহ'ব। ইফালে হ'লে ফজলৰ ঘৰত এইখিনিত হ'লে মানে চাৰিওফালে সুবিধা হয়, বস্তুটো অলপ সুন্দৰ হয় আৰু ইয়াত ST লাইনৰ সুবিধা আছে, গোটেইখিনি সুবিধা ইয়াত আছে। এতিয়া সিহঁতে মানে ভাবি আছে যে আমি বস্তুটো পোৱা নাই, সেইকাৰণে মানে অলপ বেছিকৈ লাগি আছে। কিন্তু ৰাইজৰ সুবিধা মানে এইখিনিতেই ভাল হয় বেছি। তাৰমানে সিহঁতে পোৱা নাই কাৰণে ভুৱা বাতৰি কৰি আছে, চেষ্টা কৰি আছে, মিছা অপপ্ৰচাৰ কৰি পেলাই যেনে বস্তুটো নিবৰ কাৰণে মানে পুৰা চেষ্টা কৰি আছে। ৰাস্তাটোতো বোলে গাড়ী সুবিধা নাই, ST লাইনটো নোসোমায়।